আৰু এইফালে আমাৰ ৰিয়া বাইদেউ আজি কইনাৰে দৰা ক'ত হা দৰা নাই কেনেকৈ নহ'লে বিয়া আজি হা এইবিলাক চাই কেনে নকয়গৈ ক'ত দৰা ক'ত নাই মানে অ' দৰা আজি নাহে তো দৰা নাহেকৈ আজি বিয়া দে ৰিয়া হাই লটছ ৱেলকাম টু মাই লটছ ভিডিঅ' চেনেল নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু বহুত দিনৰ মূৰতে আপোনালোকৰ মাজত আৰু আহি আছোঁ তো মজাকৈ আৰু এইফালে সপোনখন মোক বহুত দিনৰ পৰা দেখুৱাই নাই তো ছিকিমৰ পৰা অহাৰ পিছত ছিকিমত যাওঁতে এইবিলাক গোটেই খুলি দিছিলোঁ তো এইফালে আৰু আহিয়ে এক মাহমান এনেকুৱাই চলাইছোঁ মানে খোলাতে চলাইছোঁ তাৰপিছত আৰু এইফালে লগাই দিলোঁ ভাইজাৰটো আগৰ ভাইজাৰটো আৰু আগৰ ভাইজাৰটো থাকিলেহে অলপ R15 অলপ লুকটো ভাল দেখে আৰু নহ'লে আৰু যেতিয়া খুলি দিয়া হয় পুৰা একদম লাংটা অদ্ভুত চিষ্টেম দেখা পায় তো ছিকিম যাওঁতে যাব লগা হ'ল মানে এই পেঞ্চিলটো খুলিব লগা হ'ল কিয় মানে কি হ'ল এইটো হেণ্ডেলটো বেলেগ লগাই লৈছিলোঁ আৰু হেণ্ডেলটো লগোৱাৰ ফলত হ'ল মানে ইয়াতে ভাইজাৰো লাগি যায় সেইটো কাৰণে খুলি কিনে যাব লগা হৈছিল আৰু আহিয়ে তো হেণ্ডেলটো এইফালে চেঞ্জ কৰিলোঁ তো আগৰ যোনটো কোম্পানীৰ পৰা অহা হেণ্ডেলটো আছিল সেইটো মজাকৈ লগাই লৈছোঁ আৰু এতিয়া ক'ত গৈ আছোঁ হয়তো টাইটেল আৰু থামেলটো চাই কিনে গমেই পাইছে ক'ত যাই আছোঁ তো আজি গৈ আছোঁ আমি মৰিগাঁৱত তো বিয়া খাবৰ কাৰণে আৰু এইফালে ঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু এইফালে চাওঁ ঘৰৰ কালাৰটো অলপ চেঞ্জ কৰি হ'ল আৰু এইফালে আছিলে পাকঘৰটো তো পাকঘৰটো উঠাই কিনে পাছফালে লৈ গ'লোঁ আৰু মানে লৈ গ'লোঁ এতিয়ালৈ ভালকৈ চিজিল হোৱাই নাই তো এইফালে কালাৰ মাৰা এইফালে টেমা চেমা এতিয়াও আছে তো যোৱাকালিহে মানে ৰং মাৰা ক্লিয়াৰ হৈছে বুলি ক'ব লাগিব তো এতিয়াও চিজিল হোৱাই নাই তো মজাকৈ এতিয়া ওলাই আছোঁ যাবৰ কাৰণে আৰু বৰ্তমান আৰু আধা ঘণ্টাৰ পিছত মজাকৈ ওলাই যাম তো ইফালে মজাকৈ ঘৰৰ পৰা ওলাই আহি পালোঁ সোণাপুৰ টোল গেট তো আজি মানে এতিয়া গৈ আছোঁ আমি তো মৰিগাঁৱত আৰু মৰিগাঁৱত আমি বিয়া খাবলৈ গৈ আছোঁ আৰু ইফালে মোৰ পাছত আছে মোৰ মানুহজনী আৰু দুজনে গৈ আছোঁ বাইকত মোৰ সপোনখনত গৈ আছোঁ আৰু এতিয়া আমি জাগিৰোড হৈ যাম আৰু এতিয়া পালোঁ সোণাপুৰ আৰু জাগিৰোডলৈকে এতিয়া আৰু 40 মিনিটমান লাগিব চাগে আৰু তো ইফালে আহি গ'লোঁ জাগিৰোড আৰু জাগিৰোডৰ পৰা এইখিনিৰ পৰা চাৰ্লিৰ পৰা আমি লেফ্ট ছাইড হৈ যাব লাগিব তাৰপিছত আমি পাই যাম মৰিগাঁও তো আমি লেফ্ট ছাইড হৈ যাব লাগিব আৰু ইফালে গ'লে তো ইফালে জোনবিল মেলা হৈ যাব লাগিব মানে ইফালে জোনবিল মেলা হয় আগত আৰু তো সেইটো মৰিগাঁৱে পৰে আৰু আমি ডাইৰেক্ট চন্দ্ৰপুৰ হৈও যাব পাৰিলোঁ হয় কিন্তু ইফালেদি হয়তো অলপ কেনেকুৱা বা ৰাস্তাটো হ'ব নাজানো তো ইফালেদি ডাইৰেক্ট এইটো ৰাস্তাই মানে যাম বুলি ভাবি ল'লোঁ আৰু ইফালেদি অলপ সহজ বোলে য'ত বিয়া খাব গৈ আছোঁ আৰু তো ইফালে চাওক ব্ৰিজ আৰু ইফালে আছে লেফ্ট ছাইডে আছে জাগিৰোডৰ ষ্টেচন তো এইফালে ফোন কৰি সেইফালে লোকেশ্যনটো লৈ ল'লোঁ কাৰেণ্ট লোকেশ্যন তো ইয়াৰ পৰা টাইম লাগিব 43 মিনিট আৰু 26 কিলোমিটাৰ আছে ইয়াৰ পৰা আৰু তো মজাকৈ পূৰা এইফালে ষ্টাৰ্ট কৰি দিলোঁ তো এইফালে মজাকৈ গৈ থাকোঁ আৰু তো এইফালে মাজে মাজে লোকেশ্যনটো চাই যাই থাকিব লাগিব দাদা এই দুন্দুৱা চাৰিআলিটো কোনফালে আছে নে ইফালে আছে নে ইফালে আছে আগত দুন্দুৱা চাৰিআলি আগত আছে ন অঁ ঠিক আছে তো ইফালে মৰিগাঁও টাউন হৈ আহি মানে পাৰ হৈ এতিয়া দুন্দুৱা চাৰিআলি পাম তো চাৰিআলিৰ ৰাইট চাইডে ফালেদিহে আমি যাব লাগিব তো দুন্দুৱালৈকে ল'ব আহি আছে তো ল'ব নাহিলে হ'ল হয় লোকেশ্যনটো দিয়ে দিছে তাৰপিছত আৰু দুন্দুৱা বা কিবা নাম চাম ইমান নাজানো নেটত লিখা আছে এইটো গুলিতে দুন্দুৱা বুলি তো সেইকাৰণে সুধি ল'লোঁ দুন্দুৱা চাৰিআলি কোনটো হয় কিন্তু অলপ আগতহে আছে বোলে দুন্দুৱা চাৰিআলি তো এইফালে দুন্দুৱা চাৰিআলি পাই যাম আৰু ল'ব আহি আছে তো একেলগে পিছে গৈ থাকিম ইফালে দুন্দুৱা তিনিআলি পাই গ'লোঁ আৰু এইফালে ল'ব অহা মানুহকেইটাকো লগ পাই গ'লোঁ মানে কি হ'ল কইনাৰ বাপেক তো ইফালে স্কুটি লৈ আনিছে আমাৰ কাৰণে ইয়ালৈকে আৰু ল'ব আহিছে তো এইটো ৰাস্তা দি যাব লাগিব মজাকৈ গাঁৱলীয়া ৰাস্তাতে গৈ আছোঁ আৰু এতিয়া সকলোকে চাইকেল মাৰিহে মানে স্কুল যোৱা দেখা পোৱা যায় মানে স্কুলৰ পৰা আহি আছে এতিয়া ছুটি হ'ল চাগে আৰু এতিয়া 2টাই বাজিল দুটা বজা নাই 1:30 বাজি গ'ল স্কুল ছুটি হৈ গ'ল ইফালে তো আমিও স্কুল পঢ়া টাইমত আমিও চাইকেল মাৰি গৈছিলোঁ আৰু আগৰ পৰিৱেশ দেখা পাই গৈছোঁ মানে আৰু গাঁৱলীয়া জেগাত আৰু চাইকেলেদিহে বেছিভাগে অহা যোৱা কৰে আমাৰ তাতে আৰু
চাইকেল মানে গুৱাহাটীত কমিয়ে গৈছে আৰু যি পাৰে খোজকাঢ়ি যাব নহ'লে বেটেৰী ৰিক্সাতে যোৱা হয় আৰু এইফালে আৰু তেনেকুৱা গাঁৱলীয়া ৰাস্তাত বেটেৰী ৰিক্সা নাথাকে কিন্তু মেইন ৰাস্তাত হাইৱেত বেটেৰী ৰিক্সা কিন্তু খুব আছে মানে বেছি আছে বহুত আছে আৰু আগে আগে যাই থাকিব দিছোঁ আমি পিছে পিছে গৈ আছোঁ এইফালে কইনাৰ বাপেক স্কুটি লৈ আহিছিলে আমাৰ ভগৱানেৰে নালাগে আগত যাব দিলোঁ ৰাস্তা চাওঁ গাইছ তো এইফালে বলকপাৰ ৰাস্তা হয় কিন্তু তো এইফালে ট্ৰেক্টৰ আহি তো এইফালে ডাঙৰ ডাঙৰ খাল কৰি দিছোঁ মানে ৰাস্তাবোৰ চব ট্ৰেক্টৰে কৰিছোঁ তো ইফালে আহি পালোঁ বিয়াৰ ঘৰ আৰু বিয়াৰ ঘৰৰ মানে বৰষুণৰ বতৰৰ কাৰণে অলপ ৰাস্তা বা এইবিলাক জেগাবোৰ অলপ মানে বেয়া হৈ আছে তথাপি ইয়াতে বাইকখন থ'ম বুলি ভাবিছিলোঁ কিন্তু থ'ব নালাগে বুলি ক'লে ভিতৰলৈকে লৈ আহ অলপ থ'লে ৰিক্সো হৈ যায় নহ'লে আৰু গাড়ীখন আৰু লাৰি চাৰি কিবা কিবি থাক অলপমান সেইটো অলপ কিবাহেন লাগে তো সেইকাৰণে অলপমান নিজৰ বস্তু নিজৰ ওচৰত অলপ থ'লে অলপমান চিন্তাটো কমি থাকে তো সেইটো কাৰণে অলপ বোকা হ'লেও মানে কইনা ঘৰত ওচৰতে থৈ দিম আৰু কি খবৰ ভাল তো এইফালে মজাকৈ আহি পাই বহিলোঁ আৰু লগালগ এইফালে চাহ আহি গ'ল আৰু এইফালে চাহ খোৱাৰ পিছতে এইফালে মেকআপ ষ্টাৰ্ট হৈ গ'ল কইনাৰ আৰু মেকআপ মোৰ মানুহজনীয়ে কৰি আছে আৰু তো এইফালে মানে কি হ'ল টচ ধৰাৰ দায়িত্ব পাই গ'লোঁ মানে মোবাইল টচেদি এইফালে মেকআপ কৰিব লগা হৈছে মানে ৰুমটোতো মানে বহুত আন্ধাৰ হয় এইফালে মোবাইলৰ টচ মই মাৰি আছোঁ আৰু এইফালে মেকআপ চেকআপ হৈ গ'ল আৰু এইফালে আৰু চিধা আহি গ'লোঁ ভাতৰ সাজা তো এইফালে কইনাই ড্ৰেছআপ কৰি আছে আৰু এইফালে আমি ভাত খাই লওঁ একদম মজা কৰি আৰু ভাত খাই উঠিয়ে দেখাইছোঁ একদম মজা কৰি দেই আগত ভাতটো খাই লওঁ মজা কৰি আৰু এইফালে আমাৰ এইফালে কইনাৰ দেউতাক আছে আৰু এইফালে মামাক তো এইফালে দুজন আছে আমাৰ লগত তো এইফালে ভাতটো খাই লওঁ আমি তো দেখুৱাই আছোঁ কইনাৰ নিয়ম চিয়ম চব খতম হৈ গ'ল তো এতিয়া লাগি গৈছে মানে কি হ'ল ফটোশ্বুটত আৰু ইফালে ময়ো ভিডিঅ' কেমেৰা লৈ খাৰা হৈ আছোঁ ইফালে কেমেৰা শ্বুট কৰি আছে মানে কেনেকুৱা ষ্টাইল ফটো উঠিব লাগে ইফালে দেখাই আছে তো ইফালে আৰু ময়ো কেমেৰাটো এনেই ধৰি আছোঁ তো মজাকৈ আৰু এইফালে আমাৰ ৰিয়া বাইদেউ আজি কইনাৰে দৰা ক'ত হা দৰা নাই কেনেকুৱা নহ'লে বিয়া আজি হা এইফালে চাই কেনে নকয়গৈ ক'ত দৰা ক'ত নাই মানে অ' দৰা আজি নাহে তোৰ দৰা নাহেগৈ আজি বিয়া দে ৰিয়া তো এইফালে আমাৰ কইনা দেই আমাৰ ৰিয়া বাইদেউৰ আজি বিয়া তো মানে কি হ'ল এই ডাঙৰ বিয়া নহয় মানে সৰু বিয়া তো সেইটো কাৰণে মই এনে তামচা কৰিলোঁ দৰা নাহে মানে তোলনি বিয়া হয় আমাৰ ৰিয়াৰ আজি দেই তোলনি বিয়া হয় তো এইফালে আমাৰ কইনা বাকী আইয়া আমাৰ পুতু কি খবৰ ভাল লাজ কৰি আছা আজি হা লাজ কৰি আছা কিয় লাজ লাগছে কচোন এনে তো এইফালে আমাৰ কইনাৰ বাপেক আৰু মায়েক দে ভাত খাব এতিয়াই বহিছে ৰাতিপুৱাৰ পৰা একো খাই নাথাকে কি কি খাইছে এতিয়া ৰাতিপুৱাৰ পৰা কচোন এতিয়া চিৰা দৈ গোল্লা বাকী ভাত পানী খোৱা নাই এতিয়া বহিছে ভাত পানী খাব বঢ়িয়াকৈ খা কিন্তু আমিও গৈ থাকোঁ
আমি খাব হোৱা দি তাৰপিছত যাবা দেৱাকে ৰখি আছোঁ এতিয়া অলপ টাইম